ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই মনীষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ সংকটৰ সময়ত দুই ককাই ভাই মিলি ক্ৰমে নবীউল আহমেদ আৰু জমিউল আহমেদে ৰাইজৰ বাবে উৎসৰ্গিত কৰিলে শংকৰ আজান নামাকৰণেৰে এখন এম্বুলেন্স। শিৱসাগৰ জিলাৰ শিলাকুটি মৌজাৰ অন্তৰ্গত সোণপৰা তিনিআলিৰ বাসিন্দা নবীউল আহমেদ আৰু জমিউল আহমেদে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে যে তেওঁলোকৰ পৰিকল্পনা আছে 12 বছৰলৈকে বছৰি এখনকৈ শংকৰ আজান নামাকৰণেৰে এম্বুলেন্স দুখীয়া ৰাইজলৈ সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত কৰিছে। নাম হ'ল জমিউল আহমেদ, মোৰ দাদাৰ নাম হ'ল নবীউল আহমেদ। আমি সোণপৰা তিনিআলি এইখন এম্বুলেন্স আমি ৰাইজৰ কাৰণে আগবঢ়াইছোঁ। এম্বুলেন্সখনৰ নাম দিয়া হৈছে শংকৰ আজান। ইয়াত হিন্দু মুছলিম কোনো ভেদভাৱ নাই। সেইবুলি আমি নবীউল আহমেদ মোৰ দাদা আৰু মই ভায়েক জমিউল আহমেদ দুয়োৱে মিলি পেলাই এখন ৰাইজৰ কাৰণে এম্বুলেন্স আমি আগবঢ়াইছোঁ। এম্বুলেন্সখনত দুটা কণ্টেক্ট নম্বৰ দিয়া হৈছে। কণ্টেক্ট নম্বৰ দুটা হৈছে 9707141125 আৰু এটা নম্বৰ হৈছে 9707142126। এই দুটা নম্বৰ কণ্টেক্ট নম্বৰ দিয়া হৈছে। যিসকলে 6 কিলোমিটাৰ ভিতৰত যিসকল দুখীয়া মানুহ আছে এই দুটা নম্বৰত কণ্টেক্ট কৰিলে তেওঁলোকে এম্বুলেন্সখন পাব। আৰু পৰিকল্পনা আৰু কিবা আছে নেকি? আমি চিন্তা কৰিছোঁ প্ৰতি বছৰে এখনকৈ 12 বছৰলৈকে আমি দিয়াটো প্ৰতি বছৰে এনেকুৱা হেৰিতে এখনকৈ দিয়া এম্বুলেন্স আমি সিদ্ধান্ত লৈছোঁ। দুভাগ দিয়ে আমি নবীউল আহমেদ আৰু জমিউল আহমেদে। শিৱসাগৰৰ পৰা মুকিবালিৰ প্ৰতিবেদন, ডেইলি নিউজ আসাম।